বিজেপি মিত্ৰজোঁটৰ পৰা বাহিৰ ওলাব পাৰে গণসুৰক্ষা দল। নলবাৰীত কংগ্ৰেছ সভাপতিক সাক্ষাৎ সাংসদ নৱশৰণীয়াৰ। তামুলপুৰ আৰু গোসাইগাঁও উপনিৰ্বাচনক লৈ নতুন অংক। সলনি হ'ব পাৰে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ। কংগ্ৰেছ মিত্ৰজোঁটৰ পৰা BPF দলে ওলাই যাবলৈ হৰি দাঙি সাজু হৈ থকাৰ সময়তে এইবাৰ শাসকীয় বিজেপি মিত্ৰজোঁটৰ পৰাও বাহিৰ ওলাব বিচাৰিছে গণসুৰক্ষা দল। অসম বিধানসভাত বৰ্তমান এখন আসনো নথকা গণসুৰক্ষা দলে নিজৰ অস্তিত্বৰ কাৰণতে বিজেপি মিত্ৰজোঁটৰ পৰা বাহিৰ ওলাই কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটত সামিল হ'ব বিচাৰিছে। ৰাজ্যৰ 6টাকৈ বিধানসভা সমষ্টিত শীঘ্ৰেই অনুষ্ঠিত হ'ব উপনিৰ্বাচন। এই 6টা সমষ্টিৰ ভিতৰত BTCৰ অধীনস্থ তামুলপুৰ আৰু গোসাইগাঁও সমষ্টিও অন্যতম। প্ৰধানতঃ কংগ্ৰেছ মিত্ৰজোঁটত সামিল হৈ তামুলপুৰ আৰু গোসাইগাঁও সমষ্টিৰ উপনিৰ্বাচনত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে গণসুৰক্ষা দলৰ সাংসদ নৱশৰণীয়াই নলবাৰীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। সভাপতি ডাঙৰে আমাক খোলাকৈ কৈছে যে যিখিনি বাই ইলেকশ্যন আহিছে তাত তেওঁলোকক সহায় কৰিব লাগে। ঠিক তেনেকৈ তেওঁলোকেও এটা আশা কৰিছে যে আমাৰ যিহেতু অকল মোৰ কথাখিনি কথা নহয়, আমাৰ 4 তাৰিখে এখন JSP পূৰ্ণ বজাৰ মিটিং হ'ব। তাত ইতিমধ্যে আমি টীমবিলাক আনুষ্ঠানিকভাৱে কথা পতাৰ দায়িত্ব দি দিম। তাত বিজেপি এলায়েন্সতো কথা পাতিব, কংগ্ৰেছৰ পৰা আমি সকলোৱে কথা পাতিব, কাৰণ BTC-বাসীৰ যিখিনি সমস্যা সেইখিনি আমি এড্ৰেছ হ'ব লাগে। চাওক, আমি কিছুমান জেগাত হয়তো আমি ইলেকশ্যন নেখেলিলে তেওঁলোকক আমি সহায় কৰিম, আৰু আমি য'ত খেলিম তেওঁলোকে আমাক সহায় কৰক, এই ধৰণৰ কণ্ডিশ্যন থাকিব। আৰু অভাৰঅল গোটেই সিদ্ধান্তখিনি 4 তাৰিখৰ পিছত হ'ব। চাওক, নৱশৰণীয়া ডাঙৰীয়া অসমৰ এটা আঞ্চলিক দলৰ সভাপতি গণসুৰক্ষা পাৰ্টীৰ, আৰু তেখেতে যিটো অঞ্চলৰ পৰা সাংসদ হিচাপে কেইবাবাৰো নিৰ্বাচিত হৈছে তাত এতিয়া 3টা সমষ্টিৰ উপনিৰ্বাচনৰ উকমুকনি হৈছে, আৰু তেখেতৰ এই অঞ্চলৰ ৰাজনীতিত যথেষ্ট অভিজ্ঞতা আছে, আৰু মোৰ সৈতে এটা দীঘলীয়া ব্যক্তিগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। সেইকাৰণে মই ভাবিছিলোঁ যে তেখেতৰ পৰাও কিছু পৰামৰ্শ ল'ম, আৰু আমাৰ ফালৰ পৰাও কিছু কথা পাতিছোঁ। তেখেতেও তেখেতৰ দলটোৰ সম্পৰ্কত তেখেতৰ কি চিন্তা সেইখিনি আমাক জনাইছে, আৰু আমি কি ভাবিছোঁ আহি থকা বিশেষকৈ উপনিৰ্বাচনটো আৰু অনাগত দিনত অসমৰ পৰাই জাত-পাত ধৰ্ম ভাষাক লৈ যি বিভাজনৰ ৰাজনীতি কৰা বিজেপিক উৎখাত কৰিবৰ কাৰণে অসমত যিমান সৰু বৰ ৰাজনৈতিক শক্তি আছে আমি সকলোৱে একত্ৰিত হোৱাটো বিচাৰি আছোঁ, আৰু সেইকাৰণে আজি সেই ধৰণৰ এটা প্ৰাৰম্ভিক আলোচনা আমি আৰম্ভ কৰিছোঁ। আগন্তুক দিনত যি উপনিৰ্বাচন আহি আছে সেই উপনিৰ্বাচনত BTCত নৱশৰণীয়া দলৰ লগত চিট শ্বেয়াৰিং হ'ব পাৰে। 24 আৰু 26ত চৰকাৰ ভঙা পতাৰ নিৰ্বাচন হ'ব। এই নিৰ্বাচন উপনিৰ্বাচনে চৰকাৰ ভঙা পতাত কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে, এইটো কথা আমি চবেই জানো। সেইকাৰণে আমাৰ মূল চৰ্তটো হৈছে দলৰ যে আমি 126টা সমষ্টিত দলীয় সংগঠন শক্তিশালী কৰিব বিচাৰিছোঁ 24-26লৈ, আৰু এতিয়া 24-26ত সেই সময়ত সেই পৰিস্থিতিয়ে যি ক'ব সেইমতে আমি কাম কৰিম। এতিয়া যিহেতু উপনিৰ্বাচন আহিছে, নৱশৰণীয়া ডাঙৰীয়া কোকৰাঝাৰৰ এগৰাকী লোকসভাৰ সাংসদ, মোৰ লগত ব্যক্তিগত সম্বন্ধ ভাল, আমি এনেও কথা পাতি থাকোঁ। মই তেওঁৰ পৰা দুষাৰ পৰামৰ্শ লোৱাত আপোনালোকে কিয় বেয়া পাইছে মইতো বুজি পোৱা নাই। আমি বেয়া পোৱা নাই, আপোনালোকে জানো উপনিৰ্বাচনতো একেলগে সেই বন্ধুত্ব ৰাখিব বিচাৰিছে। নাই, বন্ধুত্বটো কেতিয়াবা ৰাজনীতিক ক্ষেত্ৰখনত ব্যক্তিগত বন্ধুত্ব এটা বেলেগ কথা, দলৰ বন্ধুত্ব বেলেগ। এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব, ইফালে ঘৰত চাউল দাইল শাক পাচলি ফল মূল একোৱেই নাই। কি উপায় উলিয়াওঁ এতিয়া? উপায় আছে বৌ। আজিৰ যুগত সকলো সম্ভৱ। নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে। মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো।